ছাত্ৰ-ছাত্ৰীসকল আজি আমি পঢ়িবলৈ ওলোৱা প্ৰসংগটো হৈছে গোলাকাৰ দাপোন, ইয়াৰ প্ৰকাৰ আৰু ইয়াৰ লগত জড়িত কিছুমান সংজ্ঞা। প্ৰথমতে আমি গোলাকাৰ দাপোনৰ বিষয়ে আলোচনা কৰোঁ আহা। তোমালোকে গোলাকাৰ দাপোনৰ সংজ্ঞাটো লিখি লোৱা। যিবোৰ দাপোনৰ প্ৰতিফলন পৃষ্ঠখন গোলাকাৰ তেনে দাপোনক গোলাকাৰ দাপোন বোলে। এতিয়া চোৱা, ল'ৰাজনে যিখন দাপোন চাই আছে সেই দাপোনখনৰ প্ৰতিফলন পৃষ্ঠ ভিতৰলৈ ঘূৰ খোৱা অৰ্থাৎ গোলাকাৰ, আৰু এইবাৰ তেওঁ যিখন দাপোন চাই আছে তাৰ প্ৰতিফলন পৃষ্ঠখন বাহিৰলৈ ওলোৱা অৰ্থাৎ ইও এখন গোলাকাৰ দাপোন। আৰু এই গোলাকাৰ দাপোনবোৰক আমি এটা গোলকৰ অংশ বুলি ক'ব পাৰোঁ। এইবাৰ আমি চাওঁ আহা গোলাকাৰ দাপোন কেই প্ৰকাৰৰ। গোলাকাৰ দাপোন দুই প্ৰকাৰৰ, অৱতল দাপোন আৰু উত্তল দাপোন। এতিয়া তোমালোকে অৱতল দাপোন কাক কয় লিখি লোৱা। যিবিলাক গোলাকাৰ দাপোনৰ প্ৰতিফলন পৃষ্ঠ ভিতৰলৈ বক্ৰ অৰ্থাৎ গোলকটোৰ কেন্দ্ৰৰ দিশে মুখ কৰা তেনে দাপোনক অৱতল দাপোন বোলে। এতিয়া চোৱা, ল'ৰাজনে যিখন দাপোন চাই আছে সেই দাপোনখনৰ প্ৰতিফলন পৃষ্ঠটো ভিতৰলৈ বক্ৰ অৰ্থাৎ ভিতৰলৈ সোমোৱা, আৰু এই দাপোনখন যিটো গোলকৰ অংশ সেই গোলকটোৰ কেন্দ্ৰৰ দিশে ই মুখ কৰি আছে। এনেধৰণৰ দাপোনবোৰকেই অৱতল দাপোন বোলে। এইবাৰ তোমালোকে উত্তল দাপোনৰ সংজ্ঞাটো লিখি লোৱা। যিবিলাক গোলাকাৰ দাপোনৰ প্ৰতিফলন পৃষ্ঠ বাহিৰৰ দিশলৈ বক্ৰ তেনে দাপোনক অৱতল দাপোন বোলে। এইবাৰ চোৱা, ইয়াত যিখন দাপোন দেখুওৱা হৈছে সেই দাপোনখনৰ প্ৰতিফলন পৃষ্ঠ বাহিৰৰ দিশলৈ বক্ৰ অৰ্থাৎ বাহিৰৰ ফালে ওলাই আছে, আৰু এইখনেই হৈছে উত্তল দাপোন। এইবাৰ আমি গোলাকাৰ দাপোনৰ লগত জড়িত কেইটামান সংজ্ঞা চাওঁ আহা। আৰু প্ৰথমটো হৈছে গোলাকাৰ দাপোনৰ মেৰু। আমি যদি গোলাকাৰ দাপোন এখন চাওঁ তাৰ প্ৰতিফলন পৃষ্ঠৰ যিটো কেন্দ্ৰবিন্দু তাকে মেৰু বুলি কয়, আৰু ইয়াক ইংৰাজী পি আখৰেৰে সূচোৱা হয়। দ্বিতীয়খন ছবিত চোৱা ছাইড ভিউটো কেনেকুৱা হ'ব। ইয়াত যিটো ৰঙা বিন্দু দেখুৱাইছোঁ সেইটোৱে হৈছে মেৰু, আৰু বহীত অংকন কৰিলে আমি চিত্ৰ 3ত দেখুওৱাৰ দৰে অংকন কৰিম। এতিয়া তোমালোক সকলোৱে মেৰুৰ সংজ্ঞাটো লিখি লোৱা। গোলাকাৰ দাপোনৰ প্ৰতিফলন পৃষ্ঠৰ কেন্দ্ৰবিন্দুক মেৰু বোলা হয়। এইবাৰ আমি চাওঁ আহা ভাঁজকেন্দ্ৰ কি। মই আগতেই উল্লেখ কৰি আহিছোঁ যে গোলাকাৰ দাপোনবোৰ এটা গোলকৰ অংশ বিশেষ, আৰু সেই গোলকটোৰ কেন্দ্ৰবিন্দুটোকেই দাপোনখনৰো ভাঁজকেন্দ্ৰ বোলা হয়, আৰু ইয়াক ইংৰাজী চি আখৰেৰে সূচোৱা হয়। বহীত অংকন কৰিবলৈ হ'লে চিত্ৰত দেখুওৱাৰ দৰে অংকন কৰিব লাগিব। এইবাৰ তোমালোকে ভাঁজকেন্দ্ৰৰ সংজ্ঞা লিখি লোৱা। গোলাকাৰ দাপোন এখন যিটো গোলকৰ অংশ বিশেষ সেই গোলকৰ কেন্দ্ৰবিন্দুক দাপোনখনৰ ভাঁজকেন্দ্ৰ বোলা হয়। তেন্তে ছাত্ৰ-ছাত্ৰীসকল, আজিলৈ মই ইমানতে সামৰিছোঁ। ইয়াৰ পাছৰ ভিডিঅ'টোত মই গোলাকাৰ দাপোনৰ লগত জড়িত আন কিছুমান সংজ্ঞাৰ বিষয়ে আলোচনা কৰিম।